এতিয়া তুমিও এৰি থৈ গুচি গ'লা। আমি এতিয়া কাৰ লগত থাকিম মা? এবাৰ মাতাচোন তুমি। তোমালে বায়ে ইমান ধুনীয়াকৈ খিচিৰি বনাইছিলে, তুমি নোখোৱাকৈ কিয় শুই গ'লা মা? এবাৰ চকু মেলাচোন মা, আমাৰ মুখলৈ চোৱাচোন। বৰ্তাও মায়ে বাৰু কিয় নামাতে? মাক এবাৰ মাতিবলৈ কওকচোন। মণি, এইদৰে কথা কৰি দুখ কৰি থাকি লাভ নাই আৰু। তহঁতৰ মাৰে তহঁতক এৰি থৈ বহুত দূৰণি দেশলৈ গুচি গ'ল। এতিয়া এনেকৈ কথা নকৰিবি। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰ, মাৰৰ আত্মাটোৱে যেন শান্তি পায়। এইদৰে চোতালৰ মূৰত মৃতদেহটো থৈ দিব নালাগে। শ্মশানলৈ যিমান পাৰি সোনকালে নিয়াৰ ব্যৱস্থাহে কৰিব লাগে। আপুনি ঠিকেই কৈছে। এনেকৈ চোতালত মৃতদেহটো শুৱাই থ'লে ছোৱালী দুজনীৰ দুখ বেছিকৈহে লাগি থাকিব। সেইবাবে মৃতদেহটো মৰিশালীলৈ লৈ যোৱাই ভাল হ'ব। তহঁত দুয়োজনীয়ে সপাই এনেকৈ বহিহে আছ। কিবা এটা খোৱা লোৱা কৰিলি নে দুইজনীয়ে? এতিয়ালৈকে একো খোৱা নাই। নোখোৱা নোবোৱাকৈ থাকিলে জানো কিবা লাভ হ'ব? এটা কামকে কৰ, বৰমাৰে ভাত ৰান্ধিছে, আমাৰ ঘৰতে কেইটামান খাই লহি আহ। ব'লক বৰ্তা, মোৰ যে ইমান ভোক লাগি আছে। কিবা এটা পেটত পৰিলেহে মই শান্তি পাম। দুয়োজনী নিজে গৈ কিবা এটা খাই আহিব পাৰ নহয়। মই আহি মতালৈ আকৌ দুইজনীয়ে বাট চাই আছে। মোৰ লগতে আহ। মই তহঁতৰ ঘৰলৈ অহা দিনাৰে পৰা এটা কথা লক্ষ্য কৰি আছো। তহঁতৰ সেই ভতিজাৰ দুইজনী আহি যে ইয়াত এনেকৈ সদায় খোৱা লোৱা কৰে, কিয়? তাহাঁত দুজনী বহুত দুৰ্ভগীয়া অ'। মাকজনী ঢুকাই যোৱাৰে পৰা ঘৰখনত তেনেই অকলশৰীয়া হ'ল। সেইবাবে বৰ্তাকে সদায় খোৱা লোৱা ইয়াতে কৰিবলৈ মাতি আনে। মই হ'লে এই কথাটো মুঠেই পচন্দ কৰা নাই দেই। সেই মাকৰ মূৰ খাটি দুজনীক তোৰ ঘৰখনত আকৌ কিয় চপাই ল'ব লাগে? এনেকুৱা কুলক্ষণীয়া বস্তু মানুহে যিমান পাৰে আঁতৰত ৰাখিব লাগে। তহঁতে আকৌ জানি শুনিও ঘৰ চপাই লৈছ। তোৰ নিজৰ ল'ৰা ছোৱালী নাই জানো? তাহাঁত দুটাক গুৰুত্ব নিদিয় কিয়? এই অনাথ কুলক্ষণীয়া দুজনীৰ ওপৰত যে ইমান মমতা দেখুৱাই আছ তহঁতে। না জোঁৱায়েকে আকৌ মোৰ কথা শুনিবও লাগিব নহয়। কিমান দিন কৈছো বোলো সেই কুলক্ষণীয়া দুজনীক মই সদায় ভাত খুৱাই থাকিব নোৱাৰো। নাই, মোৰ কথা অলপো নুশুনে অ'। যি আহিবলৈ দে সেই কুলক্ষণীয়া দুজনীক, মই ব্যৱস্থা কৰি আছো। সেই দুজনী আমাৰ ঘৰত ভাত খাবলৈ আহিব সময় হৈছে। তুমি অলপ এইখিনিতে বহি থাকা, মই ভিতৰত কাম কেইটামান আছে কৰি লওঁগৈ। ঠিক আছে, যা। বৰমা আছেনে? বৰমা ঘৰত নাই, ক'ৰবাত ফুৰিবলৈ ওলাই গৈছে। তহঁত দুজনীনো বৰমাক কিয় লাগে? আমি বৰমাৰ ওচৰত ভাত খাবলৈহে আহিছিলোঁ, কিন্তু এতিয়া যদি বৰমা ঘৰত নাই। বৰমাৰ ওচৰত ভাত খাবলৈ আহিছিলে। এইখন বৰমাই হোটেল খোলা নাই নহয়, যেতিয়াই তেতিয়াই তহঁতক ভাত খুৱাই থাকিবলৈ। নাহিবি আজিৰ পৰা ইয়াত ভাত খাবলৈ। বৰমাই সদায় তহঁতক ভাত খুৱাই থাকিব নোৱাৰে নহয়, নিজৰ ঘৰতে বনাই খাবি আকৌ। ই নিজে অহা নাছিলো নহয়, বৰ্তাই আমাক মাতি আনে বাবেহে আমি আহো। মাতিলে বুলিয়ে তহঁত আহিব লাগে নেকি? তহঁতৰ লাজ বোলা বস্তুটো নাই নি? মাৰৰ মূৰটো খালী নহয়, এতিয়া আকৌ এইখন ঘৰত অমংগল কৰিবলৈ ইয়ালৈ আহি থাক। নাহিবি আজিৰ পৰা ইয়ালৈ, বৰ্তাৰে মাতিলেও নাহো বুলি কবি। আইতা, আজিৰ পৰা নাহো বাৰু। আজিৰ পৰাহে মোৰ ছোৱালীজনীয়ে এই কুলক্ষণীয়া দুজনীৰ পৰা মুক্তি মনিবা। আজিৰ পৰা আমাৰ কি হ'ব? এনেকৈ সদায় লঘোণতে থাকিব লাগিব নেকি? আমি এনেকৈ লঘোণত কিয় থাকিম? মই লঘোণত থাকিলেও তোক লঘোণত ৰাখিব নোৱাৰো নহয়। বল ঘৰলৈ যাওঁ, ঘৰতে কি আছে চাই কিবা এটা বনাই খাওঁগৈ দুজনীয়ে। তেতিয়াহ'লে সোনকালে যাওঁ, মোৰ বহুত ভোক লাগিছে। যেনিবা তেনে তেনে কিবা কৰি পেটৰ ভোক দুইজনীয়ে গুচালো, কিন্তু ইয়াৰ পিছৰ পৰা কেনেকৈ খোৱা লোৱা কৰা হ'ব বাৰু? মই পাহৰিছিলোৱে, মায়ে মোক মেচিনত কাপোৰ চিলাবলৈ শিকাইছিল নহয়। এই মেচিনটোত কাপোৰ চিলোৱা আৰম্ভ কৰিলে মই আৰু ভণ্টি ভালকৈয়ে চলি থাকিব পাৰিম। জানমণি, জানমণি, চাওঁ এইফালে আছোন। তুমি মোক কিয় মাতিছিলা? মায়ে যে মোক মেচিনত কাপোৰ চিলাবলৈ শিকাইছিলে, তোৰ মনত আছেনে? মই মেচিনত কাপোৰ চিলাব জানিছিলোঁ নহয়। এতিয়াৰ পৰা ময়ো মেচিনত কাপোৰকে চিলাম বুলি ভাবিছোঁ। তেতিয়া আমি দুইজনী ভালকৈয়ে চলি থাকিব পাৰিম আৰু তোৰ স্কুলৰ পঢ়া খৰচো নিয়মীয়াকৈ দি থাকিব পাৰিম। বা, তুমি এইটো বৰ ভাল কথা চিন্তা কৰিছা। লোকৰ আশাত জীয়াই থকাতকৈ আমি নিজেই কিবা এটা কৰি খোৱাই ভাল হ'ব। তুমি আজিৰ পৰাই কাপোৰ চিলোৱা আৰম্ভ কৰা। মই বাৰু গাঁৱত যাকেই পাওঁ তুমি যে কাপোৰ চিলাবলৈ লৈছা কৈ দিম। জানমণি, তই যাকেই পাওঁ তাকেই কবি মই কাপোৰ চিলাব জানো বুলি।
এতিয়া ব'ল দুইজনী এপাক নদীৰ পাৰলৈকে যাওঁ। ব'লা বা। সোণমণি, তুমি বোলে বৰ ধুনীয়া কাপোৰ চিলোৱা। গাঁৱত সকলোৰে মুখে মুখে এতিয়া কেৱল তোমাৰ কথাই। কি খুৰী, এয়া সকলো আমাৰ মাৰ আশীৰ্বাদ। এইটো লোৱাচোন জোনমণি, চাদৰ মেখেলা এযোৰ আছে। মই আৰু 2 এদিনতে মাৰ ঘৰলৈ যাম, বিয়া এখন আছে। তুমি ধুনীয়াকৈ কাপোৰযোৰ চিলাই দিবাচোন। খুৰী, আপুনি থৈ যাওক, মোৰ কাপোৰ বহুতখিনি চিলাবলগীয়া হৈয়ে আছে। কিবা কৰি হ'লেও বাৰু আপোনাৰ কাপোৰযোৰ মই সময়ত উলিয়াই দিম। সময়মতে চাদৰ মেখেলাযোৰ চিলাই থবা দেই। পইচাৰ বাবে চিন্তা কৰিব নালাগে, তুমি যিমান খোজা মই সিমানেই দিম। খুৰী, মই আপোনাৰ কাপোৰযোৰ সময়মতে চিলাই দিম বাৰু। জোনমণি, মই এতিয়া গৈহে থাকোঁ। বা, বৰ ডাঙৰ কথা এটা আছে, তুমি বাৰু মোক সহায় কৰিব পাৰিবানে? আনমণি, এনে কি ডাঙৰ কথা কচোন? যদি সহায় কৰিব পাৰোঁ নিশ্চয় কৰিম। বা, আমাৰ কলেজত এটা ফেশ্বন শ্ব'ৰ প্ৰতিযোগিতা পাতিছে। সেই ফেশ্বন শ্ব'ৰ প্ৰতিযোগিতাত যিয়ে ধুনীয়া ড্ৰেছ পিন্ধি যাব পাৰিব সিয়ে ফাৰ্ষ্ট পুৰস্কাৰ পাব। আৰু ফাৰ্ষ্ট পুৰস্কাৰ কিমান জানানে? নগদ 20,000 টকা। তুমি পাৰিবানে মোক ফেশ্বন শ্ব'ৰ বাবে ভাল ড্ৰেছ এটা তৈয়াৰ কৰি দিবলৈ? তুমি চিন্তা কৰিব নালাগে জানমণি, মই বাৰু তোমাৰ বাবে ভাল ড্ৰেছ এটা তৈয়াৰ কৰি দিম। বা, তুমি যেনেকৈ হ'লেও মোৰ বাবে ভাল ড্ৰেছ এটা তৈয়াৰ কৰাচোন। ভাবি চোৱাচোন, মই যদি কেনেবাকৈ ফাৰ্ষ্ট পুৰস্কাৰটো পাই যাওঁ তেতিয়া আমি 20,000 টকা পাম। আৰু সেই 20,000 টকাই আমি বহুত কিবা কিবি অভাৱ দূৰ কৰিব পাৰিম। চিন্তা কৰিব নালাগে, মই মোৰ সাধ্য অনুসাৰে যেনেকুৱা ড্ৰেছ বনাব পাৰোঁ বনাম বাৰু। যোৱা, বাহিৰত কাপোৰ কেইটামান মেলি থোৱা আছে, সোমোৱাই আনা গৈছোন। হ'ব বা। তোক যে ইমান ধুনীয়া লাগিছে ড্ৰেছটোত, সঁচাকৈ তই আজি প্ৰাইজ এটা পাবিয়েই। তই জানো নাপাবি, তোৰো ড্ৰেছটো বেয়া লগা নাই দে, মোতকৈ বেছি তোকহে ধুনীয়া লাগিছে। কৈ দে, আমাৰ কলেজত আৰু কেইজনী আছে আমাৰ লগত ফেৰ মাৰিব পৰাকৈ ড্ৰেছ পিন্ধিব পৰা। সেইবাবে আজি কলেজৰ প্ৰাইজটো আমি দুজনীয়ে পাম। তই কেতিয়াবাকৈ আহিলি নেকি? মোৰহে আজি অহা বহুত লেট হ'ল জাননে? ঐ পপি, কি হ'ল? এনেকৈ মোলৈ চাই ভেবা লাগি আছ যে? মোৰ ড্ৰেছটো বেয়া লাগিছে নেকি বাৰু? শপত, তোৰ ড্ৰেছটো আজি ইমান ভাল লাগিছে, ইমান চিলিকিছে। আজি ফাৰ্ষ্ট প্ৰাইজটো তয়েই পাবি চাবিচোন। আশীৰ্বাদ কৰিবি, আজি ফাৰ্ষ্ট প্ৰাইজটো যাতে ময়ে পাওঁ। এই প্ৰাইজটো পালে আমাৰ বহুত অভাৱ দূৰ হ'ব জাননে তই? সদায় তই আগত যোৱাটোৱে বিচাৰো। ব'ল এতিয়া মেকআপ ৰুমত গৈ অলপ মেকআপ কৰি লওঁগৈ। ব'ল ব'ল। ইমান ধুনীয়া ড্ৰেছটো ক'ত পালে? চালচিকা ভিকহুজনীৰ ঘৰতো ইমান ভাল ড্ৰেছ আছেনে বাৰু? কে কৈছ? মই সেই একেটা কথাকে চিন্তা কৰিছোঁ। আৰু এটা কথা নহয়, এই ড্ৰেছটো পিন্ধি তাই ফেশ্বন শ্ব' দিব গ'লে ফাৰ্ষ্ট পুৰস্কাৰটো যে তাইয়ে পাব সেইটো খাটাং। মই কেতিয়াও হ'বলৈ দিব নোৱাৰো। এই ভিকহুজনীক ফাৰ্ষ্ট প্ৰাইজ ল'বলৈ দিব পাৰি নেকি? ব'লচোন যাওঁ, তাইৰ ড্ৰেছটো কিবা এটা কৰিব লাগিব। ঠিকেই কৈছ, ব'ল যাওঁ, তাইৰ ড্ৰেছটো অলপ বেয়া কৰিবই লাগিব। তই তাত নাথাকি ইয়াত এনেকৈ অকলশৰে ৰৈ আছ যে? তোৰ নাম অলপ পাছতে এনাউন্স কৰিবই চাগে। ব'ল আকৌ যাওঁ। তোমাৰ ইমান কষ্ট অথলে গ'ল। মোৰ এই ড্ৰেছযোৰত কোনোবাই মনে মনে পাছফালে কেঁচিৰে কাটি ডখৰ ডখৰ কৰি থৈছে। মই এতিয়া এইটো ড্ৰেছ পিন্ধি প্ৰতিযোগিতাত কেনেকৈ অংশগ্ৰহণ কৰিম বা? কোনে কৰিলে ভণ্টি এনেকুৱা? আমাৰ লগতহে এনেকুৱা হ'বলৈ পায়নে? নবা, আমাৰ লগত এনেকুৱা কিয় হয়? মানুহে কোৱাৰ দৰে আমি সঁচাকৈয়ে অমংগলীয়া নেকি বা? কি কথা কৈছ ভণ্টি? নাপায় এনেকুৱা কথা মনলৈ আনিব। ৰচোন, তোৰ নাম এনাউন্স কৰাৰ আগতে আধা ঘণ্টা জিৰণি দিব বুলি শুনিছিলোঁ। ব'ল দুইজনী ঘৰলৈ যাওঁ। সোনকালে গৈ তোৰ ড্ৰেছযোৰ কিবা এটা ব্যৱস্থা কৰি দিম। ব'লাচোন তেতিয়াহ'লে সোনকালে যাওঁ। হে ভগৱান, মই এতিয়া কি কৰিম? ভণ্টিক সান্তনা দিবৰ বাবেহে মই ড্ৰেছযোৰ কিবা এটা কৰি দিব পাৰিম বুলি ঘৰলৈ আনিছিলোঁ। কিন্তু তেনেকুৱা ড্ৰেছ এযোৰ এতিয়া সোনকালে কেনেকৈ বনাই দিম? আৰু তাত যিমানখিনি টকা খৰচ হৈছিল, আকৌ ইমান টকা মই ক'ৰ পৰা যোগাৰ কৰিম ভগৱান? মই এতিয়া কি কৰিম? কিবা এটা ৰাস্তা দেখুওৱা মোক ভগৱান। আৰু দুখ নকৰিবা মাজনী, তোমাৰ দুখৰ অন্ত পৰিবৰ সময় হ'ল। এইজোপা দেখোন নদীৰ মাজত লেহেংগাৰ লাগি থকা গছ। কি আচৰিত কথা! আৰু গছজোপাই কথাও কৈছে দেখোন। মই এজোপা যাদুকৰী গছ, আৰু সেইবাবে মই প্ৰয়োজন হোৱা বস্তু গছজোপাত ওলোমাই ৰাখিব পাৰোঁ। আপুনি মোক সহায় কৰিবলৈ আহিছে নেকি? তুমিতো সকলো দুখৰ সময়তে এই নদীৰ কাষতে বহি দুখ প্ৰকাশ কৰাহি নহয়।
তোমাৰ সকলো দুখৰ কথাই মই গম পাওঁ, কিন্তু এতিয়াৰ পৰা সকলো দুখ তোমাৰ নাইকিয়া হ'ব। এই গছজোপাৰ পৰা তোমাৰ প্ৰয়োজন অনুসৰি এযোৰ লেহেংগা লৈ যোৱা। মই এতিয়া নদীৰ মাজলৈ কেনেকৈ যাম? ৰ'বা, তাৰো ব্যৱস্থা মই কৰি দিম। এতিয়া এই দলংখনেৰে তুমি গছজোপাৰ ওচৰলৈ আহা আৰু যিযোৰে তোমাৰ পচন্দ হয় তুমি লৈ যোৱাহি। দূৰকে লৈ যাব পাৰিমনে? কথা মনত ৰাখিবা, এই লেহেংগাযোৰৰ পৰা তোমাৰ প্ৰয়োজনীয় বস্তু যিটোৱে বিচাৰিবা সকলো সন্মুখতেই পাবা, কিন্তু সকলোবোৰ বস্তু তুমি সৎকামত ব্যৱহাৰ কৰিবা। যে কি বুলি ধন্যবাদ দিম। আপোনাৰ এই সহায় মই আজীৱন মনত ৰাখিম। এতিয়া মই গৈ থাকোঁ। ভণ্টিজনীৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দেৰিয়েই হৈছে। চোৱা, আৰু এই প্ৰতিযোগিতাত তোমাৰ ভণ্টিয়েই প্ৰথম পুৰস্কাৰ পাব। তুমি সোনকালে যোৱা। অঞ্চলৰ আহিব শ্ৰী জানমণি গগৈ। এতিয়াহে দেখিম। বৰ ধুনীয়া ড্ৰেছ এযোৰ পিন্ধি আমাৰ আগত আহিছিলে নহয়। এতিয়া কেনেকৈ আহে? এতিয়াহে মজা লাগিব। কেনেকৈ ক'ব পাৰে? তাই ড্ৰেছযোৰ আমি কাটি চিঙি এদাই কৰিছিলোঁ নহয়। এতিয়া দেখোন তাই আগতকৈ ধুনীয়া ড্ৰেছ এযোৰহে পিন্ধি আহিলে। আমাৰ সকলো বুদ্ধি কৌশল অথলে গ'ল। আজিৰ প্ৰতিযোগিতাত এইজনীয়ে ফাৰ্ষ্ট প্ৰাইজ পাব চাবিচোন। তাৰ প্ৰতি লক্ষ্য ৰাখি আজি প্ৰতিযোগিতাখন ইমানতে সমাপ্ত হ'ল। আৰু এতিয়া এই প্ৰতিযোগিতাখনত স্থান ল'বলৈ সক্ষম হোৱা প্ৰতিযোগীসকলৰ নাম ঘোষণা কৰিবলৈ ওলাইছোঁ। যিসকলৰ নাম ঘোষণা কৰিম সকলো নিজে নিজে মঞ্চত আহি উপস্থিত হ'বৰ বাবে অনুৰোধ জনালোঁ। প্ৰতিযোগিতাখনত সাজ পোছাকৰ ওপৰত লক্ষ্য ৰাখি তৃতীয় স্থান ল'বলৈ সক্ষম হৈছে শ্ৰী মাধুৰিমা গগৈ। তৃতীয় স্থান ল'বলৈ সক্ষম হৈছে শ্ৰী ৰিণিকী হাজৰিকা। প্ৰতিযোগিতাখনৰ প্ৰতিযোগীসকলৰ মাজৰ মুখ্য আকৰ্ষক মানে প্ৰথম পুৰস্কাৰ ল'বলৈ সক্ষম হোৱা প্ৰতিযোগীগৰাকীৰ নাম হৈছে শ্ৰী জানমণি গগৈ। তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল। এইদৰে তুমি সকলো দিশতে আগবাঢ়ি যোৱা। বন্ধু বান্ধৱীসকল আৰু আজি প্ৰতিযোগিতাখন চাবলৈ অহা সকলো দৰ্শকবৃন্দ, এই সুযোগতে মই এটা কথা ক'বলৈ পাই সুখী হৈছোঁ। এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ পৰা প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈকে সক্ষম হ'বলৈ মোক যি সহায় কৰিছিল সেয়া হ'ল শ্ৰী জোনমণি গগৈ, অৰ্থাৎ মোৰ বা কষ্ট আৰু সাধনাৰ বাবেহে আজি মই এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ ল'বলৈ সক্ষম হ'লোঁ। এই সুযোগতে মই মোৰ বাক হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনালোঁ। অ' বা চা এইফালে আহা। জানমণি, তই আহিলি? মই আহিলোঁ। আৰু এই দুটা লোৱাচোন। এই পুৰস্কাৰটোৰ মুখ্য অংশীদাৰ তুমিহে। তোমাৰ কষ্টৰ বাবেহে আজি মই এই পুৰস্কাৰটো পাবলৈ সক্ষম হৈছিলোঁ। গতিকে প্ৰথম অধিকাৰ তোমাৰহে আছে। লোৱা তুমি। হ'ব অ' জানমণি, তই পোৱা মই পোৱা একে কথাই। তোৰ সুখতেই মোৰ সুখ। ব'ল দুইজনী ভিতৰলৈ যাওঁ। এটা কথা কোৱাচোন, ইমান ধুনীয়া ড্ৰেছ এটাক ইমান কম সময়তে তুমি কেনেকৈ বনাব পাৰিলা? ভণ্টি, এয়া সকলো ভগৱানৰ ইচ্ছাৰ বাবে সম্ভৱ হৈছে। তুমি কি ক'ব খুজিছা? মই বুজি পোৱা নাই, ভালকৈ কোৱাচোন। অথনি তোৰ পৰা ড্ৰেছযোৰ চিলাম বুলি আনি মই একো বুজিব নোৱাৰি নদীখনৰ কাষত বহি কান্দি আছিলোঁ। আৰু তেতিয়া এটা ডাঙৰ চমৎকাৰ হ'ল জাননে? নদীখনৰ পৰা এজোপা যাদুকৰী গছ ওলালে আৰু সেই গছজোপাত এনেকুৱা লেহেংগাৰ ওলোমা লাগি আছিল। গছজোপাই মোক এই লেহেংগাৰজোৰ উপহাৰ হিচাপে দিছে। তাতোতকৈ আচৰিত কথা কি জাননে? এই লেহেংগাৰযোৰ সাধাৰণ নহয়। আমাৰ যি বস্তু প্ৰয়োজন হয় এই লেহেংগাৰযোৰৰ সন্মুখত ক'লে সকলো বস্তু বোলে আমাৰ আগত নিজে নিজে ওলাই পৰিব। কিন্তু যি বস্তুৱে নোলাওক কিয় আমি সকলোবিলাক সৎকামত ব্যৱহাৰ কৰিব লাগিব। বা এতিয়াৰ পৰা আমাৰ এই দৰিদ্ৰতা দূৰ হ'ব। আমি বেলেগ মানুহৰ দৰে সুখে শান্তিৰে থাকিব পাৰিম। অঁ ভণ্টি, তই ঠিকেই বুজিছ। কিন্তু এটা কথা মনত ৰাখিবি, সকলোবোৰ বস্তু আমি সৎকামতহে ব্যৱহাৰ কৰিব লাগিব।